গৈ থাকা আকৌ আহা গুচি আহা ঘূৰি গুচি আহা কি স্কুল দিছা নেকি কেছৰ হা जा अब की छोले तो मैं मम कौन बोल मैं तक मुझे मम कितना बोलोगे बोल मुझे जा बाबा मुझे हर बार जा बा हाँ हाँ बोल बोल के কি খাও তো ভাত খাই অহা নাই ললিপপ তো ভাত খাইছিলি নে নাই ললিপপ এটা নালাগে তাৰ স্কুল এটা দি দিয়কচোন ললিপপ কি খাবি এটা দুটা কেনেকৈ হ'ল হা হ'ল খুশ বেগটো দিয়াচোন দেখা এইকেইটা মই ভৰাই লওঁ নিবেদিতা গৈ আছে ব'লা হাই এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল মোৰ চেনেল নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু ছোৱালীক স্কুললৈ আনি আছোঁ অংগনাবাদী স্কুলত এডমিশ্যন দিয়া হোৱা নাই বাৰু দিব হোৱা নাই যে স্কুলত সেইবাবে দেৰিকৈ দিয়া হ'ব আৰু এতিয়া অংগনাবাদীলৈকে আনি আছোঁ স্কুললৈ বহুত দিন অহাও নাছিলোঁ ৰ'দটো বেছি কাৰণে আৰু ইটো সিটো চৰ্দি জ্বৰ হৈ থকাৰ বাবে মানে আনিব পৰা নাছিলোঁ আৰু সেইবাবে এতিয়া আহি আছোঁ আৰু মই সৰুকালত পঢ়া স্কুলখন আপোনালোকক দেখাই দিম আজি ব'লক তেন্তে মোৰ লগতে এতিয়া স্কুল পাই গ'লোহি স্কুলৰ ওচৰৰ পৰিৱেশটো দেখাইছোঁ অলপমান আপোনালোকক সকলোকে তাৰ গাড়ী আহি আছে চাই থোৱা লাহে লাহে পৰিবা কিন্তু দেই শিলগুটি আছে এইবিলাক দেখা লাহে লাহে এইখনে মই পঢ়া সৰুকালৰ স্কুল ইয়াতে আমি সৰুতে পঢ়া শুনা কৰিছিলোঁ আৰু এইবোৰ দেখিছেনে ইমান ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ গছ ইয়াৰ তলতে আমি পঢ়া শুনা কৰিছিলোঁ ইয়াতে খেলা ধূলা কৰিছিলোঁ গৰমৰ দিনত বেঞ্চি উলিয়াই ইয়াতে গছৰ তলতে খেলা ধূলা কৰিছিলোঁ পঢ়া শুনা কৰিছিলোঁ চৰি এয়া স্কুলৰ পৰিৱেশ মই আপোনালোকক অলপমান দেখাই দিছোঁ এখন স্কুলত বহুতেই স্মৃতি জড়িত হৈ আছে ব'লা আহিলে বহুত দিনৰ মূৰত নে আহি আছে নেকি আজি আমাৰ দাদাই নামাতো বুলি কৈছে দেই অৱশ্যে ময়ো অহা নাছিলোঁ অলপ দিন হ'ল মই যিকেইদিন অহা নাই তুমিও অহা নাছিলা বহুত দিন অহা নাছিলোঁ ন দুইজনী একেলগে আহিছোঁ গৰম না মই গৰমৰ বন্ধত দুদিনমানৰ আগৰ পৰাই অহা নাই পঢ়িবও পাৰে স্কুলৰ পৰা দিছে চাগে এখন জীয়েকলৈ আনিছে এখন আমাৰ ইয়াত দিছে ভালে হৈছে দে আগৰখনো ফালিলি খালি কবিতা গোটা পঢ়ালোঁ পঢ়াই কৈছে তাক আকৌ ভাঙি ভাঙি দিব লাগে কবিতা গোটা মা ক'ত কি আছে চাওঁ চাওঁ কবিতা গোটা আকৌ পঢ়ি ভাল লাগে হেই জাক 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 ৰেলগাড়ী যায় ভাল লাগে পিপি পিপি দৌৰ মটৰ গাড়ী অকণ বেলেগ আমি পঢ়াতকৈ পঢ়ি পেলাই আকৌ যেতিয়া পঢ়াওঁগৈ টিলিং টিলিং চাইকেল আহে গুম গুম শব্দৰে এই গুম গুম শব্দৰে উৰাজাহাজ উৰে যেতিয়া ক'ম যে সি আকৌ মোক ক'ব মা ক'ত গুম গুম উঠিছে চোৱাচোন চোৱাচোন মোক ক'ব মা ক'ত গুম গুম উঠিছে
এয়া আমি সকলো এনেকৈ বহি লৈছোঁ। তেওঁ ল'ৰা ছোৱালীখিনি ইমানেই আমনি কৰে, আমি গাৰ্জেনতেও এনেকৈ বহি ল'বলগীয়া হয়। আৰু লিখিবলৈতো ক'লে সিহঁতে বহুতেই টান পায়। এয়া এতিয়া লিখিবলৈ খটিয়াই থকা হৈছে মাকে, আৰু আমাৰ গুণগুণটো আৰু ক'বই নালাগে, তাইতো একে লিখিবলৈ মনেই নকৰে। আৰু এয়া এনেকৈ অলপমান উঠাই আৰু আমাৰ ছোৱালীক পঢ়াবলৈ ল'লে কেইটামান ভাঁজ কৰিব, আপোনালোকে সকলোৱে চাবচোন। আৰু ইয়াৰে অলপ অংশ মই ভিডিঅ' কৰি ৰাখি পেলাই থৈ দিছিলোঁ, সেইবাবে আপোনালোকক দেখাইছোঁ। ইংৰাজী মাহৰ নাম কোৱা। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, মাৰ্চ, এপ্ৰিল, মে, জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, 6 তাৰিখ গ্ৰীষ্ম, 6 তাৰিখ বৰ্ষা, শৰৎ, হেমন্ত, শীত, বসন্ত। এনেকৈ যেতিয়া ল'ৰা ছোৱালীখিনি খেলাবলৈ লৈছিলে, আগৰ দিনবোৰলৈ মনত পৰি গৈছিলে। কি যে মধুৰ আছিলে সেই দিনবোৰ। এনেকুৱা লাগে যেন আকৌ ঘূৰি আহিব, কিন্তু হয়তো নাহে। সময় সদায় কেতিয়াও ৰৈ নাথাকে। আৰু ৰজাই হুকুম দিছে এই খেলটি খেলি বহুতেই ভাল লাগিছিল নহয় জানো? আপোনালোকে খেলি পাইছেনে বাৰু? তাৰপিছত জানুৱাৰী, ফেব্ৰুৱাৰী জানানে? জানুৱাৰী নেজানা? ঘৰত কোন কোন আছে কোৱাচোন তোমাৰ? আগৰ পৰা মা দেউতাৰ পৰা কোৱা। ককা, আইতা, তাৰপিছত মাহী, বাহঁত আছে নহয় ন? মাহী আৰু আৰু মই বুলি কোৱা। কাকা কথা নকলা? ক'লে কাকা, আইতা। এফালে আহা, সেই নিবি এফালে আহা। তোমাৰ গাঁওখনৰ নাম কোৱাচোন। গাঁওখনৰ নামটো কোৱা। গাঁও ইয়াত শিকাইছে নে? তাই শিকাইছে। কোৱা গাঁওখনৰ নামটো কোৱা। তাৰপিছত হেৰি জিলা নগাঁও। হেৰি ডাকঘৰ কি? ডাকঘৰ চলচলি। ডাকঘৰ চলচলিয়ে ন? জাপ এটা মাৰি দিয়া। থানাখনৰ নাম গোলাঘাট। দেওবাৰ, সোমবাৰ, মঙলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ, শুক্ৰবাৰ, শনিবাৰ। এতিয়া ঘৰত কোন কোন আছে কোৱাচোন? তোমাৰ ঘৰত কোন কোন আছে? মা দেউতাৰ পৰা ক'ব লাগিব। পাপা নকয়, মা দেউতা কোৱা। মা হৈছে দেউতা। আৰু যে বৰমা এজনী নাই জানো? আইতাহে নেকি? তাৰ আইতাকহে হয় আইতা। মামনি আইতা। সেয়াই তুমি কোৱা, মা দেউতা, মামনি আইতা আৰু মই। হ'ব? গাঁওখনৰ নাম কোৱাচোন। কহালি গাঁও। ডাকঘৰ জানানে? ডাকঘৰ কোৱাচোন। কলংপাৰ, হালোৱা গাঁও। জিলা নগাঁও। থানা ৰূপহী। জাপ এটা মাৰি দিয়া। আৰু এতিয়া খেলাবলৈ লৈছে আইতুছপুৰ গোলাপ ফুল এই খেলটি। এই খেলটি এটা বিশেষ পদ্ধতি আছে, কাৰণ এই খেলটিৰ দ্বাৰা ফুলৰ নামবোৰ মনত ৰাখিবলৈ সুবিধা হয় ল'ৰা ছোৱালীখিনি। সেইবাবে বাইদেৱে এনেকৈ চেষ্টা কৰাইছে মনত ৰখাবৰ বাবে।
মনত আছেনে নাই কাৰ নাম কি আছিল? ইয়াৰ কপালত চুই থৈ যোৱাহি। ইয়াৰ কপালত চুই থৈ যোৱাহি। তগৰ কাক দিছিলে? কাৰ নাম তগৰ? তগৰ কোন? এটা উঠি পাহৰি এইপিনে উঠি আহা। মই মাতি আছোঁ নহয়, মই ইংগিত দি মাতি আছোঁ। এইফালে চোৱা, মোৰফালে চোৱা। কপালত চুই গুচি যোৱা। আহা তগৰ কি আহা? থিয় হৈ কপালত চুই গুচি আহা। তোমাক কোৱা নাই? তোমাক বাইদেউ নাম দিছে নহয়। বহি থাকা, চাপৰি বজাই দিয়া, চবেই চাপৰি বজাই দিয়া। চাপৰি বজাই দিয়া। তোমাৰ কপালত কোনে চুলে কোৱা? ইয়াত চাই পেলাই তোমাৰ কপালত কোনে চুলে কোৱা? কোনে চুলে? দেখুৱাই দিয়া। নাই চোৱা, এই তুমি জাপটা মাৰি দিয়া। আগলৈ তোমাৰ জাপটা মাৰি দিয়া। তুমি এই নহয় ই মাৰিবা। তুমি জাপটা মাৰি দিয়া। আগলৈ জাপটা জাপটা মাৰি দিয়া তুমি। গোলাপ আহা, এইটো তুমি গোলাপ আহা, গোলাপ 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 আহা। এটা নামকেইটা মনত লওঁ। তোমাক নামটো কৈছে নহয় কি নাম? চাপৰি চাপৰি বজাই দিয়া, চাপৰি বজাই দিয়া, চাপৰি বজাই দিয়া। চাপৰি বজোৱা। এতিয়া কোৱা, তোমাক কোনে কপালত চুলে কোৱা? কপালত কোনে চুলে কোৱা? দেখুৱাই দিয়া গৈছিল, হাতেৰে চুই দেখুৱাই দিয়া গৈছিল। আঙুলি ক'লে ইচ্ছা দিছা ধৰিব পৰা নাই। এটাক দেখুৱা, যিকোনো এটা কোনে চুলে? তোমাৰ কপালত কোনে চুইছিল দেখুৱাই দিয়া। কৈ পৰক দিয়া, তুমি কৈ লোৱা। কৈ লোৱা, কোনে চুইছিলে? কপালত কোনে চুইছিল? হয়, তুমি এতিয়া জাপটা মাৰি দিয়া। তুমি তাতে থাকা, তুমি তাতে থাকিলা। তুমি তাতে থাকিলা, এই ইয়ালৈ যাব এতিয়া। জাপটা তুমি মাৰা। তুমি জাপটা মাৰি দিয়া। ইয়ালৈ জাপটা মাৰি দিয়া তুমি। জাপটা মাৰি দিয়া। তুমি ইয়ালৈ যাবা এতিয়া। তুমি আহা। তুমি তাৰ জেগাত বহাগৈ। তুমি বহা। কিয় হোৱা? তোমাক মাতিম, মই মাতিম আৰু। আৰু খেলা ধূলা কৰি হোৱাৰ পাছতে খাদ্য খাবলৈ দিয়া হৈছিলে আৰু সেই মই অলপমান এনেকেই ভিডিঅ' কৰি ৰাখি থৈ দিলোঁ আপোনালোকক দেখাবলৈ। আৰু এয়া চাওকচোন, ইমান ধুনীয়াকৈ গোটেইখিনি সমানে বহিছে। ব'লা সোনকালে যোৱা। এইবোৰ এই কুশলাবোৰ চব কাপোৰে কানিয়ে লাগি দেখাই পিনে আহা। নদৌৰিবা নদৌৰিবা। আৰু স্কুল ছুটি হৈ গ'ল, আমি সকলো এতিয়া ঘৰলৈ গৈ আছোঁ। আৰু এই ভিডিঅ'টিৰ পৰাও মই আপোনালোকৰ পৰা বিদায় মাগিছোঁ আৰু আকৌ আহিছোঁ নতুন এটি ভিডিঅ'ৰ সৈতে। আপোনালোক সকলোকে লগ পাম। আৰু মোৰ যদি ভিডিঅ'টি চাই ভাল লাগিছে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰি জনাব মোৰ ভিডিঅ'টি কেনে লাগিল। তেনেহ'লে আজিলৈ বাই বাই।